টেষ্টটো ভালেই লাগিছে। ফাৰ্ষ্ট টাইম খাইছোঁ, টেষ্ট মজা আছে। আৰু লেগ পিচ মজা। নমস্কাৰ, আজি আহিছোঁ ফাৰ্ষ্ট টাইম KFC খাবলৈ। আপোনালোকক কি কিনো পায় কেনেকুৱা ৰেট জনাম। আৰু আছোঁ তিনিচুকীয়া শিৱধামত থকা এখন হ'ল KFC আৰু লগতে আছে পেণ্টালনছ। আৰু কি কিনো পায় আপোনালোকক দেখাম KFC আৰু প্ৰাইচবিলাক কেনেকুৱা দেখাম। KFC এণ্ট্ৰেঞ্চ আপোনালোকে অৰ্ডাৰ কৰিব পাৰে এই ফোন নাম্বাৰটো। এইখনে হ'ল KFC ভিতৰ এণ্ট্ৰেঞ্চ। এইফালে মেনু লাগি আছে। আৰু এইফালে এইকেইটা অফাৰ চলি থাকে। আপোনালোকে এই স্ক্ৰীণত চাই পিনি অফাৰ লৈ পিনি খাব পাৰে মানে। আৰু ফাইনেলি লৈ ল'লোঁ চিকেন বিৰিয়ানী আৰু এইফালে এটা চিকেন পিচ মানে এইকেইটা। আৰু জীৱনত ফাৰ্ষ্ট টাইম KFCত সোমাই খাবলৈ আহিছোঁ আৰু কেনেকুৱা টেষ্ট পায় আপোনালোকক জনাই আছোঁ। আপোনালোকে আহিব পাৰে। এখন আছে তিনিচুকীয়া আপোনাৰ শিৱধামৰ ওচৰতে আছে। KFC বুলি লিখা আছে, লগত পেণ্টালঞ্চো আছে। আৰু কি কি দিছে এতিয়া খুলি দেখাম। কাঠৰ চামুচ দিছে, এইফালে এইকেইটা চচ দিছে। আৰু ইয়াৰ ভিতৰত আছে এইখিনি বিৰিয়ানী, এটা চিকেন লেগ পিচ আছে, এইফালে এইখিনি চচ দিছে। আৰু এইটো চচটো ইয়াত দিব। সেইটো লৈছে 95। বিৰিয়ানীখিনি লৈছে 199 অফাৰ চলি আছে। টেষ্টটো ভালেই লাগিছে। ফাৰ্ষ্ট টাইম খাইছোঁ, টেষ্ট মজা আছে। আৰু লেগ পিচ মজা। মজা, ভাল লাগিছে টেষ্ট। আৰু ইয়াত ৰচুন দিছে, ৰচুন তাৰপিছত আপোনাৰ পিঁয়াজ দিছে, কিবা কিবি দিছে। আৰু এই চচটো মানে মজা পুৰে। আৰু এই বস্তুটো খাই ভাল লাগিছে কিন্তু মজা। আপোনালোকে আহিব তিনিচুকীয়া ওচৰত থাকিলে শিৱধামৰ ওচৰত আছে KFC, লোকেশ্যন দিয়া থাকিব মেপত। মজা। অফাৰ চলিলে আহি থাকে, অফাৰো চলিলে সস্তাত পাই যাব মানে। অফাৰ কৰি থাকে। আৰু এইটো হাত চাত ধুবলৈ দিছে আপোনালোকে, এইফালৰ পৰা এইটো কাষতে দিছে। আৰু এইটো চেম্পু, এই চুইচটো টিপিলে এই চেম্পু ওলাব। এই হাতখন দি দিলে আপোনালোকে শুকুৱাব পাৰিব, এইটো হাত শুকুৱাব। আৰু ফাইনেলি খাই হৈ গ'ল। এতিয়া যাওঁ, টেষ্টটো ভালেই লাগিলে, ফাৰ্ষ্ট টাইম খালোঁ। আৰু আপোনালোকে আহিব, এবাৰ ভিজিট কৰিব। আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।